So hello and welcome back guys আৰু আজি কথা পাতিম আপোনালোকে কেনেকৈ এছএমএছৰ জৰিয়তে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডখন যোগ কৰিব পাৰিব বা পান কাৰ্ডৰ লগত আধাৰ কাৰ্ডখন যোগ কৰিব পাৰিব মোবাইলৰ পৰা নিজৰ মোবাইলৰ পৰা এছএমএছ দি সো সেই বিষয়ে কথা পাতিম বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে কি কৰিব লাগিব নিজৰ মেছেজ গৈ এইটো নম্বৰ এন্টাৰ কৰিব 567678 বা আপোনালোকে এটা বেলেগ নম্বৰো দিব পাৰে মই বেলেগ নম্বৰটো আপোনাক কৈ দি আছো বেলেগ নম্বৰটো হ'ব আপোনালোকে ইয়াত এন্টাৰ কৰিব পাৰে 56161 এই নম্বৰটো আপোনালোকে দিব পাৰে এছএমএছ সো আপোনালোকে এছএমএছটো কি ডায়াল কৰিব লাগিব মই হেতু নম্বৰটো দিম 567678 এই নম্বৰত মই সেন্ড কৰিম এছএমএছত আপোনালোকে টাইপ কৰিব লাগিব UIDPAN আপোনালোকে টাইপ কৰিব UIDPAN সো আপোনালোকে চাই লওক মই কব UIDPAN লিখি প্লাই স্পেস দিব তাৰ পিছত আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰিব মনত ৰাখিব এটা কথা আপোনালোকে নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব লাগিব আধাৰ কাৰ্ডৰ লগত যোগ কৰা মোবাইল নম্বৰৰ পৰা এছএমএছটো দিব লাগিব যেটো মোবাইল নম্বৰৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক আছে সেই মোবাইলৰ পৰা এছএমএছটো সেন্ড কৰিব লাগিব তো আপোনালোকে আপোনালোকৰ যেটো আধাৰ কাৰ্ড নম্বৰ আছে সেই আধাৰ কাৰ্ড নম্বৰটো ইয়াত দিব UIDPAN লিখি প্লাই আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰি দিব তাৰ পিছত কি কৰিব লাগিব আপোনালোকে স্পেস দিব তাৰ পিছত নিজৰ পান কাৰ্ড নম্বৰটো দিব স্পেস দি নিজৰ পান কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰি দিব আৰু পান কাৰ্ড নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে সিম্পলি সেন্ড বটনটোত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ মেছেজটো সেন্ড হৈ যাব আৰু যদি আপোনালোকৰ তথ্যখিনি সঠিক থাকে আৰু আধাৰ কাৰ্ডৰ লগত নিজৰ মোবাইল নম্বৰটো লিংক থাকে তেনেহলে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে এটা মেছেজ পাই যাব যেটোত কনফাৰ্মেশন মেছেজ থাকিব আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো লিংক হৈছে বুলি সো বন্ধুসকল আজিৰ কাৰণে ভিডিওটো ইমানেই আছিল যদি ভিডিওটো কোনো ভাল লাগিছে তেন্তে জনাব ভিডিওটো কেনেকুৱা হৈছে আৰু চেনেলটো যদি নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব মিলি আছো অহা ভিডিওত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ